কবিতাৰ শিৰোনাম বন্ধুত্বৰ এনাজৰী, কথা কৃতিকা বৰা, কণ্ঠ নাজনীন চুলতানা। নতুন দিনৰ নতুন স্বপ্ন বুকুত সাৱটি আৰম্ভ কৰা জীৱনৰ আটাইতকৈ সুমধুৰ পুৱাটিৰ কথা আজিও মনত আছে মোৰ। তোৰ সৈতে প্ৰথম চিনাকিৰ দিনটোৰ কথানো পাহৰোৱে বা কেনেকৈ। আজি যে আটাইতকৈ মৰমৰ বন্ধু তই মোৰ হৃদয়ৰ একোণত সাঁচি থৈছো অযুত মৰমটোলৈ। কিন্তু হঠাৎ সময়ৰ সোঁতত তই যে সলনি হৈ গৈছিলি, জীৱন লগৰীজনী বিচাৰি যে মোক পাহৰি পেলাইছিলি, অন্তৰখনে খুবকৈ উচুপি উঠিছিল জান। তোৰ মোৰ বন্ধুত্বৰ অৱসানো যে ঘটিব কেতিয়াবা, সেয়া মোৰ কল্পনাৰো বহু আঁতৰ। কিন্তু মোৰ পৰা আঁতৰি তই জানো সুখী হ'ব পাৰিলি ফুচু? সঁচা বন্ধুত্বৰ এনাজৰীডাল ইমান ধুনুকা যে নহয়, তাৰ প্ৰমাণ পালো আকৌ মোৰ কাষলৈ উভতি আহিল। আজি মই বহুত সুখী জান। তোৰ মোৰ বন্ধুত্বৰ এনাজৰীডাল সদায় কঠিন হয়, নেদেখাজনৰ ওচৰত সদায় তাৰেই কামনা কৰোঁ তোৰ ফুচিজনী। সৰু 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 ধিটিঙালি সৰু দুষ্টামি ডাঙৰ নহম যেন কাহানিও পৰু 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 বাগৰি যদিও জুতিত বন্ধু ধৰিবা তুমি।